এই পাঁচটা ক্ষেত্ৰত মনে মনে থকাটো বুদ্ধিমানৰ কাম আৰু ডাঙৰ বিপদৰ পৰা হাত সাৰিব পাৰি। বহুতৰে বহুত কথা কোৱাৰ অভ্যাস আছে, কিন্তু সকলোতে মুখ মেলিলে ভাল নহয়। এজন ব্যক্তিয়ে এই পাঁচটা পৰিস্থিতিত কথা কোৱাৰ সলনি মৌন হৈ থকা উচিত। কোনোবাই যদি কাৰোবাৰ বিষয়ে বেয়া কথা কয়, তেন্তে মনে মনে থাকিব লাগে। এনে পৰিস্থিতিত নিজৰ মতামত প্ৰকাশ কৰাটো কঠিন হ'ব পাৰে। কোনো ঘটনাৰ বিষয়ে অসম্পূৰ্ণ তথ্য থাকিলে একো কোৱা উচিত নহয়। এনে পৰিস্থিতিত আপোনাক ঠাট্টা কৰা হ'ব পাৰে। এনে ক্ষেত্ৰত মৌন হৈ থাকক। যদি আপুনি আপোনাৰ দুখ প্ৰকাশ কৰে আৰু আনজনে আপোনাৰ কথা নুশুনে, তেন্তে এই পৰিস্থিতিত মৌন হৈ থাকক। এই মানুহবোৰে আপোনাৰ দুখ কষ্টৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। যদি কোনো ব্যক্তিয়ে আপোনাৰ সন্মুখত নিজৰ দুখ আৰু সমস্যাৰ বৰ্ণনা কৰে, তেন্তে আপুনি মৌন হৈ থকা উচিত আৰু শান্তভাৱে তেওঁৰ কথা শুনা উচিত। যদি কোনো বয়োজ্যেষ্ঠ আপোনাৰ ওপৰত খং কৰে, তেন্তে আপুনি সম্পূৰ্ণ মৌন হৈ থাকিব লাগিব। ইয়াৰ ফলত তেওঁৰ খং শান্ত হ'ব। তেখেতৰ খং কমি যোৱাৰ পিছত ক্ষমা খুজিবলৈ উপযুক্ত সময় লৈ অপেক্ষা কৰক।